নোভেল কৰোনা ভাইৰাছ কেনেকৈ আপুনি ৰক্ষা পৰি থাকিব? কি সাৱধানতা অৱলম্বন কৰিব? আহক আমি সকলোৱে মিলি কৰোনা ভাইৰাছক পৰাজয় কৰোঁ। নিজৰ জীৱন আমাৰ নিজৰ হাততেই থাকে। সেয়ে পোনপ্ৰথমে নিজক পৰিষ্কাৰ কৰি ৰাখক। সঘনাই হাত ধুই থাকক। মুখাৰ পৰিধান কৰক। হাতত সঘনাই চেনিটাইজাৰ লগাই থাকক। যথাসম্ভৱ ঘৰতেই থাকক। মানুহ গোট খাই থকা ঠাই পৰিহাৰ কৰক। বেলেগৰ পৰা অন্ততঃ 1 মিটাৰ দূৰত্বত থাকক। হাঁচি বা কাহ মাৰিলে ৰুমাল ব্যৱহাৰ কৰক। হেণ্ডছেকৰ সলনি নমস্কাৰ কৰক। আহক আমি আমাৰ অসমক ইটালীৰ অৱস্থা হোৱাৰ পৰা ৰক্ষা কৰোঁ। Confused about how far to distance yourself? Imagine the outline of a dead relative between